Hey guys, welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালেই লগতে মোৰো ভাল। আজি কেইবাদিনো হ'ল মই ব্লগ ভিডিঅ' দিব পৰা নাই, সো তাৰ বাবে মোক ক্ষমা কৰিব। তো আজি ভাবিছোঁ আমি এটা ফুড চেলেঞ্জ ৰাখোঁ। লগত থাকিব ভণ্টি এজনী থাকিব আৰু তাই পিছে এতিয়া আহি পোৱাহি নাই, তাই আহি আছে এতিয়া। তো আমি আজি ফুড চেলেঞ্জ কৰিবলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো মোৰ লগত চাই থাকিব আৰু কোন আহিব মোৰ লগত, কোনে এই চেলেঞ্জটো ৰাখিছে ভিডিঅ'টো চাই থাকিলে গম পাব। চাই থাকক। এতিয়া মই ডিমখিনি বইল কৰি লৈছোঁ আৰু লগত আছে এয়া চাওমিন আছে আৰু গাজৰ আৰু আছে কবি। এই বস্তু সকলোখিনি মই ৰেডি কৰি লওঁ, চাই থাকক। আৰু আমাৰ কিটচেনটো অকণমান ইগন'ৰ মাৰিব দেই, লেতেৰা হৈ আছে, মানে চাফা কৰিবলৈ টাইম পোৱা নাই। আৰু যোৱা ৰাতি মানে শোৱা অলপমান আমাৰ লেট হ'ল, চ' ৰাতিপুৱা আজি উঠাও অকণমান লেট হৈছে আৰু চ' তাৰ কাৰণে মানে অকণ চাফা চিকুণ কৰিব থাকি গ'ল আৰু নাহাঁহিব কোনেও দেই, লেতেৰা হৈ আছে। এতিয়া মই ডিমখিনি বইল কৰি লওঁ, তাৰপিছত কবি কাটোঁ, গাজৰ ৰেডি কৰোঁ, চাওমিনখিনি কেনেকৈ বনাব লাগে বনাওঁ। আচলতে আপোনালোকে কেনেকৈ বনাই নাজানো, কিন্তু মই নিজৰ যেনেকৈ বনাওঁ তেনেকৈ বনাম। তো চাই থাকক আপোনালোকে দেই। এইখিনি ডিমখিনি মই গেছত বইল কৰিবলৈ উঠাই দিলোঁ। ভণ্টি আহি পালেহি মোৰ লগত চেলেঞ্জ কৰিবলৈ। তাহাঁতি মানে কলেজৰ ইউনিফৰ্মতে আহিছে, আমাৰ ঘৰতে চেঞ্জ কৰিব আৰু তাৰপিছত মই ল'ৰা কলেজ উইক হৈ আছে, চ' বায়ে মানে বহুত জল্দি মতাৰ কাৰণে আমি আহিবলগীয়া হ'ল কলেজ ইউনিফৰ্মতে। ইয়াতে আৰু চেঞ্জ কৰি পেলাই ভিডিঅ' বনাম আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। থেংক ইউ বুলি অহাৰ বাবে তোমাকো থেংক ইউ। দুইজনী আহিছে মই মাতিলত, তো চাই থাকক আপোনালোকে। এয়া চাওমিন ভাজিবৰ বাবে তেলখিনি গৰম কৰিলোঁ, তাৰপিছত পিঁয়াজ জলকীয়া দি কেনে ভাজিলোঁ। আমি এটা চেলেঞ্জ কৰিবলৈ একদম আহিলোঁ, দেখা দে আকৌ। এয়া আমি আজি ফুড চেলেঞ্জ কৰিবলৈ ৰেডি, একদম ৰেডি হৈ আছোঁ। আপোনালোকে সম্পৰ্কে চাই থাকক, কোন হাৰে কোন জিকে। আৰু যোন হাৰে নহয় তেওঁলোকৰ পানিছমেণ্ট আছে আকৌ দেই। কি আছে পানিছমেণ্টটো এতিয়া কৰি লোৱাটো ভাল হ'ব নেকি? বি জলকীয়া খাব লাগিব, বি জলকীয়া খাব লাগিব। অ'কে ডান। গতিকে আমি ষ্টাৰ্ট কৰোঁ। থাকিবই পৰা নাই, মই মুখত পৰা লোভৰ পানী পৰি গৈছে আৰু হাতত লৈ লৈছোঁ দেই খুকুৱা।
চেলেঞ্জ কৰিব বিচাৰিছে মানে ফুড চেলেঞ্জ কৰিব বিচাৰিছে এই লগত এক মাতিব পাৰে আপোনালোকৰ ঘৰলৈ দেখিলে নহয় মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে খোৱাত ভাল বুলি ফিনিছ একেবাৰে ফিনিছ কৰি আপোনালোকে গতিকে চেলেঞ্জটো চালে মই হলি গ'লোঁ উইনাৰ গতিকে আমি কৈছিলোঁ ন প্ৰথমতে চুক্তি কৰি থোৱা আছিলে যে যোন হাৰে তেওঁৰ কাৰণে পানিছমেণ্ট থাকিব আৰু বা যিহেতু হাৰিলে গতিকে এয়া হৈছে বি জলকীয়া দেখিছে কাৰোবাক খাবলৈ মন গৈছে নে বি জলকীয়া লাভাৰে কমেণ্ট কৰিব আৰু এতিয়া আমাৰ এয়া খাব লাগিব এইফালে আৰু আপুনি এয়া খাওক এইটোতো মই এনেও খাব নোৱাৰোঁ জাষ্ট দেখাইছোঁ আপোনালোকক এনেই আৰু নাই খাবই লাগিব দেই দেখিছে এনেকুৱা শাস্তি দিছে নোৱাৰিম এনেকুৱা কৰিব নাপায় দেই কিন্তু সঁচাকৈ মই নোৱাৰিম কিন্তু নোৱাৰিম নোৱাৰোঁ এই কষ্ট খুৱাই আছো অকণমান খোৱালেও কিন্তু খাই আছে খুৱাই আছো খক গতিকে ভিডিঅ'টো চাই কেনেকুৱা মানে জনাবলৈ নাপাহৰিব আৰু বাৰ চেনেল যিহেতু যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এইফালে আছে আমাৰ সখাবৃন্দ চবেই কৈ থৈছে আমাৰ বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে মোৰ ষ্টাইলত গাৰু আছে দেই অথাংকে কোবাই দিব বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাই বাই গতিকে ভিডিঅ'টো আমাৰ এখেতে শেষ কৰিব আমাৰ পেট পূজা কৰোঁগৈ গতিকে আজিৰ ভিডিঅ'টোত এওঁলোকে মোৰ লগত মানে সহযোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এওঁলোকো বহুত বহুত ধন্যবাদ থাকিল তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু বেছি দীঘল নকৰিলোঁ ভিডিঅ'টো জাষ্ট আৰু আমাৰ ফুড চেলেঞ্জ ভিডিঅ'হে আছিল তো আগলৈও মই এনেকৈ ধুনীয়া ধুনীয়া ব্লগ ভিডিঅ' বনাই যাম আজিতো বাৰু কোনো ব্লগ ভিডিঅ' নাছিল তো মই অলপমান ঘৰৰ মানে ব্যস্ততাৰ বাবে মই ভিডিঅ' দিব পৰা নাই তো এতিয়াৰ পৰা মই ডেইলি ভিডিঅ' দি যাম আৰু আপোনালোকে চাই যাব মোক মৰম দি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ছাবস্ক্ৰাইব কৰিব আকৌ ছাবস্ক্ৰাইব কৰিলে পইচা নাযায়তো কৰিব আৰু লগতে এই এটা চেনেল আছে কুকিজ ফুড ব্লগ কি আছিলে কুকিজ ব্লগ এণ্ড ফুড তো এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আকৌ পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে লগ পাম তেতিয়ালৈ বাই বাই ভালে থাকক সুস্থ থাকক বাই বাই এণ্ড হেপী নিউ ইয়েৰ টু অল